हेलो फ्रेंड्स नमस्कार कि खबर सकलोरे खबर निश्चय ভাল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দাইলখন অলপ বেলেগ ধৰণে বনাইছো। সদায় একেটা সোৱাদতে দাইলখন খাই থাকিলে হয়তো আমনি লাগে, কিন্তু অলপমান ডিফাৰেন্স হলে ভাল লাগে। তেনেকে বলক তেন্তে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। কেৰাহীত অলপ তেল দি লৈছো আৰু তাত কেইটামান জিৰা দিছো আৰু জিৰাখিনি ভালদৰে ফুটিব দিছো। আৰু তাৰ পিছত দি দিছো মই মচুৰ দাইল কেইটামান। দাইলখিনি অলপমান লৰাই ভাজি লৈছো। অলপ সময় ভাজ খাই যোৱাৰ পিছত তাত মই দি দিছো অলপ নিমখ আৰু হালধি গুড়ি। আৰু এতিয়া ভালদৰে লৰাই লৈছো আৰু অকণমান ভাজাৰ পিছত মই তাত পানী দি দিছো। আৰু এতিয়া এইখিনি ভালদৰে উতলি থাকিব দিম যাতে সিজি যায় তেলখিনি। আৰু আন এটা কেৰাহীত মই তেল দি তাত মাছৰ মাথাটো ভাজি লৈছো। ইলুটি কৰি মাছৰ মাথাটো মই ভাজি লৈছো। অলপে লৈছো যিহেতু মই দাইল অলপে বনাম। আজিৰ দাইলখন মই মাছৰ মাথাৰে বনাম। আৰু ইফালে আমাৰ দাইলখিনি উতলি আহিছে আৰু সিজি গৈছে। এইফালে মাছখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই এখন প্লেটত মাছখিনি নুমাই লৈছো। সেই একেখিনি তেলতে মই কেইটামান পাঁচফোৰণ দি লৈছো আৰু লগতে কেইটামান জিৰাও দি দিছো। আৰু গোটেইখিনি ভালদৰে ফুটি লোৱাৰ পিছত মই লং, ইলাইচি আৰু দালচিনি অলপমান দি লৈছো। আৰু এতিয়া এটা দি দিছো কেঁচা জলকীয়া আৰু পিয়াজ। আৰু দি দিছো আদা নহৰু পেষ্ট অলপমান। আৰু গোটেইখিনি ভালদৰে লৰাই লৈছো। ৰঙচুৱা হোৱালৈকে এইখিনি মই ভাজি ল'ম। লগতে কেইটামান নৰসিংহ পাতো দি দিছো। নৰসিংহ পাত দিলে টেষ্টটো ভাল লাগে বাৰু মোৰ, সেইকাৰণে মই কেইটামান দি দিছো। আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে নিদিব পাৰে। আৰু ভালদৰে লৰাই ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছো। আৰু এতিয়া ভাজি থোৱা মাছৰ মাথাটো মই তাত দি মিক্স কৰি লৈছো। আৰু এতিয়া অলপকৈ মই বইল দাইলখিনি মই তাত দি দিছো। অলপ সময়ৰ কাৰণে মই এনেদৰে ৰাখি থৈ দিম। হাই ফ্লেমত অলপ উতলিব দিম। আৰু দাইলখন এনেদৰে বনালে খাবলৈ ভালে লাগে। যদি খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব বুলি আশা থাকিল। আৰু আজি ভিডিঅ'টো চাই কেনে লাগিল, যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলত যদি নতুন হয় তেন্তে মোৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছো। চাবলৈ নাপাহৰিব। বাই বাই।